ঐ ঐ উঠা আকৌ এক বছৰ হৈ গ'ল ভিডিঅ' দিয়া নাই নিদিয়া নি ভিডিঅ' হেল্ল' গাইজ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্ৰেইন নিউ ভিডিঅ'লৈ। হেল্ল' গাইজ আপোনালোকক বহু দিনৰ মূৰত আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু প্ৰায় এক বছৰমান হৈ গ'ল মই ভিডিঅ' আপলোড দিয়া নাই, তো এক বছৰতকৈ বেছিয়ে হ'ল হয়তো। মাজতে এটা ভিডিঅ' আপলোড দিছিলোঁ, যিটো ভিডিঅ' আপোনাৰ যেতিয়া আমাৰ শিৱসাগৰে উইংছ অফ হাজৰিকাই যেতিয়া উইংছ অফ হাজৰিকা আহিছিল একচুৱেলি আমাৰ শিৱসাগৰত, তেতিয়া মই এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ত একো মানে একচুৱেলি কথা বতৰা কোৱা নাই, জাষ্ট এটা ক্লিপ মই লৈছিলোঁ, যিটো ক্লিপ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। তো সেইটোৱে দিয়া, তাৰপাছৰ পৰা মই এটা ভিডিঅ'ও দিয়া নাই। আৰু মই দিয়া নাই কিয় সেইখিনি কথা হয়তো আপোনালোকক নকলেও হ'ব চাগে। মই আগতেও বহুতবাৰ কৈছোঁ যে মই ভিডিঅ' কিয় ইমান লেটকৈ দিওঁ বা কিয় দি আছোঁ। ত' এইবাৰ মই ভাবিছোঁ কি এইবাৰ মই ভিডিঅ' লেট নকৰোঁ, মই ভিডিঅ' কণ্টিনিউ যিমান পাৰোঁ সোনকালে দি যাবলৈ চেষ্টা কৰিম। গতিকে আজিয়ে মই ভাবিলোঁ, এতিয়া মই অলপ দেৰি আগত লাইভ আহি আছিলোঁ ইউটিউবত। তো লাইভ আহি থাকোঁতে দুই এজনে মোক কুৱেশ্যন কৰিলে যে ভিডিঅ' ইমান দেৰি হৈছে বা ভিডিঅ' কিয় দিয়া নাই, ভিডিঅ' কিয় বনোৱা নাই, লগৰখিনিও সুধি আছিলে। চ' মই ভাবিলোঁ কি এই চেনেলটো আকৌ কণ্টিনিউ কৰোঁ, যিহেতু এক বছৰ হৈ গ'ল মই একো ভিডিঅ' দিয়া নাই, তো আকৌ মই কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ যেনেকৈ আপোনালোকে আগৰ ভিডিঅ'বিলাক যিবিলাক মই ডেইলি ভিডিঅ' হওক বা বিয়াৰ ভিডিঅ' সেইখিনি মই বনাইছিলোঁ, যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছিলে, ঠিক তেনেকৈ আকৌ মই এতিয়া যিটো মই কণ্টিনিউ কৰিম বুলি আহিছোঁ, এই জাৰ্ণিটোতো যাতে আপোনালোকে মোক আকৌ আগৰ দৰে মোক ছাপোৰ্ট কৰে তাৰে কামনা কৰিলোঁ। গতিকে আজি এই ভিডিঅ'টো বনাবলৈ মই আৰম্ভ কৰিছোঁ। মই আছোঁ বৰ্তমান মৰাণত, আৰু মই মৰাণত আছোঁ এতিয়া বৰ্তমান। আৰু মৰাণৰ মই ক'ত আছোঁ, মৰাণত মই কিয় আছোঁ, তো সেইখিনি সকলোখিনি কথা গম পাব আপোনালোকে। একচুৱেলি মই যিটো কথা মই আপোনাক ইমানখিনি ভিডিঅ' বনালোঁ, যিখিনি ভিডিঅ' বনোৱাতেও মই আপোনালোকক কোৱা নাছিলোঁ। মই সেই দিল্লী যেতিয়া গৈছিলোঁ, দিল্লী যোৱাৰ ভিডিঅ'কেইটাত মই কিছুমান বস্তু কিনিছিলোঁ। তো সেই বস্তুখিনি মোক সুধিছিলে কিছুমান মানুহে, তো সেই বস্তুখিনি কাৰ হয়, তো মোৰ ঘৰৰ মানুহৰ মই মা বা বুলি কৈছিলোঁ। একচুৱেলি হয় সিহঁতলৈও কিনিছিলোঁ, তাৰ লগতে আৰু এজন মই স্পেচিয়েল মানুহৰ কাৰণে কিনিছিলোঁ। তো সেইগৰাকী হৈছে এইগৰাকী। তো তেওঁৰ লগত মই চিনাকি কৰাম আপোনালোকক। তো মই যিহেতু আপোনালোকক কৈ দিছোঁ এতিয়া যে মই বিয়া পতা হয়, তো মোৰ বিয়া পতা মোৰ ধৰম পত্নী, তেওঁৰ লগতো মই আপোনালোকক চিনাকি কৰাই দিম আজি। আৰু মই মৰাণত আছোঁ, একচুৱেলি মোৰ ধৰম পত্নীৰ ঘৰ ইয়াত হয় মৰাণত। আৰু মই এই মৰাণৰ আজি মোৰ পত্নীৰ বায়েকৰ ঘৰত আছোঁ। তো মোৰ বাই শাহু হয়, তেওঁ এইফালে আছে, কাম কৰি আছে পাকঘৰত, এইফালে তেওঁ আছে, তেওঁৰ লগতো আপোনালোকক চিনাকি কৰাই দিম। তো গতিকে ফাইনেলি গাইজ আপোনালোকক মই সেইগৰাকী মানুহ চিনাকি কৰাই দিছোঁ, যিগৰাকী মোৰ ৱাইফ হয়। আৰু তেওঁ এয়া মোৰ কাষতে ৰখি আছে। ফাইনেলি এয়া হাঁহি আছে। একচুৱেলি বহুত লাজ কৰে, কেমেৰা ফেচ কৰিবলৈ বেয়া পায়, মানে কি কেমেৰা আগত নোলায়। তেওঁ ৰীল কিন্তু পূৰা বনাই থাকে ন, ৰীল পূৰা বনাব পাৰে। এতিয়া ইউটিউবত মই ভিডিঅ' এটা আজি দিম বুলি ভাবিছোঁ ইমান দিনৰ মূৰত। এনেইতো কৈ থাকা ভিডিঅ' বনোৱা সেই কেলৈ ওলোৱা নাই নিজে, কেলৈ ওলোৱা নাই হা, এনেই ওলোৱা নাই। তো ওলাব আপোনালোকে, মৰম চেনেহ আশীৰ্বাদ কৰি থাকক। তাইকো উলিয়াম মই লাহে লাহে, ওলাবা নাই লাহে লাহে ওলাব পাছলৈ। তো আজিলৈ ইমানেই। এতিয়া আমি যাম, আপোনালোকক চিনাকি কৰাই লওঁ। আৰু এগৰাকী মানুহ চিনাকি কৰাব থাকি গ'ল আপোনালোকক, মোৰ বাই শাহু। এয়া কৈ দিয়ক কোন হয় আপুনি মোৰ? মোৰ এয়া পত্নীৰ বা, মানে এইজনী ভনীয়েক, দেখিছেনে শুই আছে। আৰু এইফালে এজনী বায়েক। আৰু এওঁ এটা বহুত ধুনীয়া কাম কৰে, তেওঁ এটা মানে নিজৰ হাতৰ কাম। তো এইটো কি হয়? পিলো মানে পিলো কভাৰ। এইটো এওঁ এইখিনি নিজে কৰে। বনাই আছো বৰ্তমান, তেনেকৈ হোৱা নাই, হ'ব আৰু লাহে লাহে বনাই আছো। আৰু এওঁ একচুৱেলি ইউটিউবত ভিডিঅ' বনাব আজিৰ পৰা ন, বনাম ভিডিঅ', আপোনালোকে চাব। আৰু চাই যদি ভাল পায় প্লিজ লাইক কৰিব। এওঁ বহুত লাজ কৰি, মানে এওঁ ইমান লাজ নকৰে, এই নিচিনা লাজ নকৰে, অলপ চলপ লাজ কৰে। আৰু হাঁহি উঠি গৈছে, আগে পিছে বনাই পোৱা নাই। এওঁ মিনি ব্লগ বনাইছে আজি। তো আমি গৈ আছোঁ এতিয়া মৰাণত। একচুৱেলি টাউনখন ফুৰিবলৈ অলপ ফুৰিম, মানে যিহেতু মই দুপৰীয়াও ভাত খোৱা নাই, ভাত নাই খোৱা। তো আমি এতিয়া দুপৰীয়া মনা কৰিলোঁ ভাত বনাবলৈ, সেইটো কাৰণে মই এতিয়া কি কৰিম, আমি এতিয়া যাম। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी।
कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा सब जाए जब छुट जाए साए हाय रब जब हो गई আমি খাবলৈ যাবলৈ ওলাইছোঁ এয়া লৈ আহিলে ভিডিঅ' অলৰেডি লৈ আহিলে আমি যোৱা প্লেনিংটো কেঞ্চেলেই কৰিম বুলি ভাবিছিলোঁ কিন্তু ভাবিলোঁ অলৰেডি যেতিয়া আমি ৰুমৰ পৰা ওলাই আহিলোঁৱে দেন অকণমান ফুৰিও অহা হ'ব আৰু সিহঁতেও কিবা सजना जी तेरे बिना जिया लागे ना हम से मांगे तुझे और कुछ मांगे ना लकीर साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे ना परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग नहीं ईदी में भी चांदनी नहीं कहने को महीना ये मोहब्बत वाला झूठा है साजन बिन सजनी चांद बिन चांदनी नहीं स्टार्टिंग से टाउन में आए सजना जी मैनू छड्ड के नहीं जाना बिना तेरे मैनू मिले दी सजा आए सजना ডেইলি বজাৰ বুলি কয় আৰু ডেইলি বজাৰৰ পৰা অকণমান আগলৈ গ'লে ইফালে এইখন পায় আপোনাৰ মুকলি বজাৰ আৰু এইখন মুকলি বজাৰ মানে এইফালে এখন মৰাণহাট আৰক্ষী থানা কোনফালে আৰু আমি এতিয়া এইফালে গৈ আছোঁ থানাৰ ফালে এইফালে গৈ সেইটো ৰাস্তা ওলাম নেকি মানে মেইন ৰাস্তা ওলাম নে এইফালে মানে এইফালে এইটো সোণাৰী যোৱা ৰাস্তাটো গম পাইছোঁ গম পালোঁ তো এইফালে আমি আহিছিলোঁ একচুৱেলি এইফালে থানা ৰোড বুলি কয় এইটো থানা মানে থানাফালে যায় তো আৰু সেইফালে আমি নগৈ পেলাই এইফালে আমি ছাইডতে ৰাস্তা এটা আছে আমি আহিছিলোঁ একচুৱেলি এইফালে থানা ৰোড হৈ পেলাই এনেকৈ এইফালে গাৰ্লছ স্কুলৰ ফ্ৰণ্টেদি যাম বুলি ভাবিছিলোঁ তাৰপাছত এওঁ ক'লে যে বোলে এইফালেদি গ'লে ওচৰ হৈ যায় তো এইফালেদিয়ে যাওঁ চ' এইফালেদি সোমাই দিলোঁ আমি আৰু এইফালে গৈ কিবা মন্দিৰ এটা পায় নেকি এইফালে হয়নে আৰু এটা কথা কি মৰাণত একচুৱেলি এতিয়া আমি যোনফালে গৈ আমি য'ত আছিলোঁ একচুৱেলি যোনখিনিত আছিলোঁ যিফালেদি সোমালোঁ মানে তো সেইডোখৰ একচুৱেলি শিৱসাগৰ পৰে আৰু এতিয়া আমি য'ত ওলামগৈ সেইডোখৰ চৰাইদেউ পৰে আপোনালোকে দেখিব ৱেলকাম টু চৰাইদেউ ডিষ্ট্ৰিক্ট এনেকৈ লিখা আছে আৰু সেই তিনিআলিটো পাৰ হৈ অকণমান যদি ইফালে গুচি যাওঁ সেইটো ডিব্ৰুগড় পৰি যায় গতিকে সেইটো কাৰণে একচুৱেলি মৰাণত দুখন থানা আছে এইফালে এখন আছে শিৱসাগৰ থানা আৰু ইফালে এখন আছে যিখন ডিব্ৰুগড় থানা বুলি কয় সেইফালেও যাবলৈ চেষ্টা কৰিম এইফালে এইটো সোণাৰী ৰাস্তা বুলি কয় এইফালে লিখা আছে ৱেলকাম টু চৰাইদেউ ডিষ্ট্ৰিক্ট সোণাৰী ইয়াৰ পৰা আছে 31 কিলোমিটাৰ চৰাইদেউ মৈদাম 38 কিলোমিটাৰ তো সেইফালে আমি আহিছোঁ এতিয়া আৰু এইফালে ফুচকা খাম
চৌকাত ধুই ল'লোঁ, ধুই একদম ফ্ৰেছ হৈ গ'লোঁ। এতিয়া খাম ফ্ৰাইড ৰাইচ। ক'ত আছে ফ্ৰাইড ৰাইচ? তলতে গৰম দিন যে উলিয়াম এইখিনি। প্লেট এখন আনা যোৱা, প্লেট এখন আনা যোৱা, চিকেন নে ভেজ? প্লেট এখন আনা যোৱা। অঁ শুনিলোঁ। গোটেই চবেই একদম পাণ খাই পেলাই মুখ একদম ৰঙা হৈ আছে। গোটেইকেইটাই আমি পাণ চান খাই একদম পূৰা একদম মুখ ৰঙা হৈ আছে। চিকেন একদম চিকেন ফ্ৰাইড ৰাইচ আনি দিছে ভিনদেউৱে খাই লওঁ। আৰু খাই লওঁ। একচুৱেলি দুপৰীয়া ভাত খোৱা নাই মানে, তো সেইটো কাৰণে ভাত বনাম বুলি কৈছিলে, মই মনা কৰিলোঁ। অঁ তেনেকৈ দিয়া, অঁ তেনেকৈ কৰে হ'ল। তো আমি এতিয়া এইখিনি উলিয়ালোঁ, উলিয়াই পেলাই এতিয়া আমি তিনিটা একেলগে খাম এইখনতে। যিহেতু আমাৰ ঘৰৰ মানুহ একো ইয়াত ঘিণ খাব, ঘিণ কৰিব নেকি বা? নাই কিয় কৰিম ন? ঘিণ চিনেমা। তো গাইজ খাই বৈ আমি ৰেডি। খালী কৰি দিলোঁ এইফালে। আমাৰ গৈছে কামলৈ বাই ধুবলৈ। চ' এতিয়া আৰু কি ক'ম, মৰাণখন দেখিলে আপোনালোকে, মৰাণখন অলপ ঘূৰিলোঁ। একচুৱেলি মৰাণত মই আহিয়ে থকা হয়, তো ভিডিঅ' বনোৱা নহয় একচুৱেলি, কাৰণ কি গোটেই মৰাণখন ঘূৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিলোঁ। এটা ফাল ঘূৰিলোঁ, একচুৱেলি এটা ছাইড ঘূৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো দবাই দিব।